গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বেবেজীয়া আৰু বাৰঘৰীয়া গাঁৱত চলি থকা কাঠফুলা উৎপাদন আৰু পেকেজ কক্ষ প্ৰকল্পৰ বাবে 10 গৰাকী মহিলাক মাষ্টাৰ ট্ৰেইনিঙৰ বাবে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত প্লাণ্ট পেথলজি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থকা মাছৰুম ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰত 3-দিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। তাৰে আজি প্ৰথম দিন। প্ৰথমতে স্বীকাৰ কৰোঁ যে কৃষ্টি কোথিয়াই যিটো কাম কৰি আছে সেইটো এক ধৰণৰ অসাধাৰণ কাম। আৰু প্ৰথমতে মই তেখেতলোকক ধন্যবাদ দি লৈছোঁ যে তেখেতসকলে ফাৰ্মাছৰ কাৰণে কিবা এটা কৰিব বিচাৰিছে আৰু যিটো একচুৱেলি যদি এই প্ৰজেক্টটো যদি লৈ যাব পৰা মই যিটো ভিছন দেখিছোঁ যদি লৈ যাব পৰা যায় সেইখিনি বিজনেছ কৰিব। আৰম্ভণিতে বহুত কথা নকওঁ বাৰু আৰু আচলতে এই প্ৰজেক্টটো সফল হওক আদৰণি জনালোঁ। আজিৰ পৰা যাতে আপোনালোকে সুন্দৰভাৱে কামখিনি কৰে আৰু যিকোনো ধৰণৰ অসুবিধাৰ যদি সন্মুখীন হয় আপোনালোকে নিজৰ আপোনালোকৰ নিজৰ দাদা হিচাপে থাকিব আপুনি ক'ব পাৰে মই আছোঁ যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে আমাক ক'ব পাৰে আৰু সকলোবিলাক বস্তু তন্নকৈ শিকি ল'ব পৰাটো কিন্তু আপোনালোকৰ বেলেগ। শিক্ষকে শিক্ষাদান কৰিব কিন্তু প্ৰকৃত শিক্ষাটো তেতিয়াহে গম পাব যেতিয়া আপোনালোকে উলিয়াই ল'ব লাগিব যে আপোনালোকে যদি ইয়াতে লাজ ভয় সংশয় কৰি কিছুমান কথা নুবুজাকৈ থাকে অসুবিধা আপোনালোকৰ আৰু শিকিবলৈ সম্পূৰ্ণভাৱে আপোনালোকে নোৱাৰিব। সেইকাৰণে আপোনালোকে যিমান পাৰে এই আমাৰ কম দিনৰ ভিতৰতে যিমান পাৰে সিমানখিনি আপোনালোকৰ আয়ত্ব কৰিব। ধন্যবাদ। কাঠফুলাৰ বিষয়ে বিতংভাৱে জানিবৰ বাবে মহিলাসকলক প্ৰেজেণ্টেশ্যনৰ সহায়ত কাঠফুলাৰ বিৱৰণী দিয়া হয়। প্ৰথম কথা ধান খেৰ কেনেকুৱা ধান খেৰ মানে নতুন খেৰ হ'ব নোৱাৰে একেবাৰে পুৰণা খেৰ হ'ব নোৱাৰে মানে এনেকুৱা খেৰ হ'বলৈ যদি শুকাইছে 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত হোৱা খেৰ আছে। মাছৰুমৰ এটা বেগত কিমান পৰিমাণৰ বীজ ব্যৱহাৰ কৰিব লাগে তাৰে বিৱৰণী দিয়া হৈছে। মাছৰুমৰ এটা বেগত আমি 100 গ্ৰামকৈ বীজ দিব লাগে। আপোনাৰ এইটো 50 সেন্টিমিটাৰ দীঘল 20 সেন্টিমিটাৰ বহল। আমি ইয়াত ফুটা কৰি দিওঁ পিছত। এতিয়া আমাক বুজোৱা হৈছিল যে মাছৰুমখিনিত পানী কেতিয়া দিব লাগে আৰু মাছৰুম আমি কেতিয়া প্ৰথমবাৰৰ বাবে ছিঙিব পাৰোঁ। 20 পৰা 21 দিনৰ ভিতৰত আমি মাছৰুমখিনি প্ৰথমবাৰৰ বাবে ছিঙিব পাৰোঁ। সেই ষ্টেজত আমি পানী নিদিলেও মাছৰুমখিনি পাব পাৰোঁ। ইয়াৰ পাছত আমি পুনৰ 7 পৰা 8 দিন পানী দিলে আকৌ মাছৰুমখিনি ওলাই আহে। তাৰপিছত দ্বিতীয়বাৰৰ বাবে মাছৰুমখিনি ছিঙি লৈ আমি পুনৰ পানী দিব লাগে। পুনৰ 8 পৰা 9 দিনৰ ভিতৰত আমি তৃতীয়বাৰৰ বাবে মাছৰুম ছিঙিব পাৰোঁ। মাছৰুমখিনি যেতিয়া সম্পূৰ্ণৰূপে ফুলি আহে সেইটো ষ্টেজত কেতিয়াও আমি পানী দিব নালাগে। যদি আমি তেতিয়া পানী দিওঁ কাঠফুলাখিনিৰ ওপৰত ডুঙা বান্ধি পানীখিনি ৰৈ যাব আৰু কাঠফুলাখিনি নষ্ট কৰিব পাৰে। গতিকে আমি ছিঙাৰ পাছতেই পানী দিব লাগে আৰু কাঠফুলাখিনি সুন্দৰভাৱে ওলাই অহাৰ পাছত পানী দিয়াটো বন্ধ কৰিব লাগে। এতিয়া দেখুওৱা হৈছে যে মাছৰুমৰ পেকেটত কেনেদৰে ভেঁকুৰ আহিলে আমি চিনিব পাৰোঁ। ইয়াত 2টা মাছৰুমৰ পেকেট আছে, তাৰ এটা অলপ সেউজীয়া বৰণ হৈছে। এই সেউজীয়া বৰণ হোৱা পেকেটটো নষ্ট হৈছে। ইয়াত গেলি গৈছে নতুবা বেলেগ ভেঁকুৰে আক্ৰমণ কৰিছে। গতিকে আমি এনেকুৱা হোৱা দেখিলেই সেই সেউজীয়া পৰা মাছৰুমৰ পেকেটটো বাকী মাছৰুমৰ পৰা আঁতৰ কৰি আছুতীয়াকৈ পেলাই দিব লাগে। যদি আমি পেলাই নিদিওঁ সেই ভেঁকুৰখিনিয়ে আন মাছৰুমৰ পেকেটখিনিও নষ্ট কৰি দিব পাৰে। কাঠফুলাৰ বিভিন্ন প্ৰজাতি আছে। এতিয়া স্ক্ৰীণত দেখুওৱা প্ৰজাতিটো হৈছে মিল্কী। ইয়াৰ নাম হৈছে মিল্কী কাঠফুলা। এই কাঠফুলাটো কৰিবৰ বাবে আমি বেগসমূহত ফুটা নকৰোঁ। আমি বেগসমূহৰ মুখখনৰ ওপৰত খুলি দিওঁ। ইয়াত এটা লেয়াৰ দিয়া হয় যাক কেঁচিক লেয়াৰ বুলি কোৱা হয়। তাত বালি 1 কেজি, মাটি 1 কেজি আৰু কেঁচুসাৰ 1 কেজি চেৰিলেজ কৰি ইয়াৰ ওপৰত দি থোৱা হয় আৰু ইয়াৰ উৎপাদন কৰিবৰ বাবে বহু পৰিমাণে লাইটৰ ব্যৱহাৰ কৰা হয়। ইয়াক পোহৰ দিলেহে এনেদৰে আমি কাঠফুলাটো পাব পাৰোঁ। এয়া কাঠফুলাটো ক্ল'জ ভিউ।
কাঠফুলাৰ বীজ তৈয়াৰ কৰিবলৈ ধান বা গোমধানৰ বীজ ব্যৱহাৰ কৰা হয়। ধান বা গোমধানখিনি এটা ৰাতি পানীত তিয়াই ৰাখি পাছদিনা বীজবোৰ অলপ ফাট মেলালৈকে উতলাব লাগে। তাৰ পাছত ৰ'দত এনেদৰে শুকুৱাব লাগে যাতে বীজখিনি চেপি দিলে পানী নোলায় কিন্তু হাতখন তিতি থাকে। ইয়াৰ পাছত বীজখিনিত কেলছিয়াম, গ্লুক'জ আৰু বেবিথিন মিহলাব লাগে। তাৰ পাছত 200 গ্ৰামকৈ পেকেট কৰি প্ৰত্যেক পেকেটতে মাদাৰ্ছ পাম দিব লাগে। মাদাৰ্ছ পাম এজোপা কাঠফুলাৰ ভিতৰৰ অংশ কাটি তাক লেবত তৈয়াৰ কৰা হয়। এয়া মেচিনত খেৰ কটা দৃশ্য। খেৰখিনি যিমান পাৰি সিমান মিহিকৈ কুটিব লাগে। যদি কাৰোবাৰ ওচৰত মেচিন নাই তেতিয়াহ'লে দাৰেও খেৰখিনি কাটিব পাৰে। মিহিকৈ কুটা খেৰখিনি বস্তাত ভৰাই এৰাতিৰ বাবে তিয়াই ৰখা হৈছিল। এয়া প্ৰশিক্ষণৰ দ্বিতীয় দিনা মহিলাসকলে পানীত তিয়াই থোৱা খেৰখিনি অলপ পানীবোৰ নিগৰিবৰ বাবে বাহিৰলৈ উলিয়াই লৈছে। এতিয়া তিয়াই থোৱা খেৰখিনি 1.5 ঘণ্টামান সময়ৰ বাবে পানীত উতলোৱা হ'ব। এৰাতি পানীত তিয়াই থোৱা আৰু উতলোৱাৰ কাৰণ এইটোৱেই যাতে খেৰখিনিত কোনো ধৰণৰ বীজাণু বা বেলেগ বেক্টেৰিয়া আহিব নোৱাৰে। 1.5 ঘণ্টামানৰ পাছত খেৰখিনি এতিয়া ৰ'দত শুকাবলৈ ৰখা হৈছে। খেৰখিনিও বীজ তৈয়াৰ কৰাৰ দৰে একেধৰণৰ। খেৰখিনিতো আমি চেপি চাব লাগিব যাতে তাৰ পৰা পানী পৰি নাথাকে কিন্তু আমাৰ হাতখন সেমেকি থাকে। এয়া অসম কৃষি বিশ্ববিদ্যালয়ত থকা কাঠফুলাৰ উৎপাদন কক্ষ। আপোনাৰ এই ডাষ্টবিন এইটো ডাষ্টবিন ইয়াৰ পৰা 2টা চিলিণ্ডাৰ বনাব পাৰিব। এতিয়া 200 গ্ৰাম গুটি আছে ন, 100 গ্ৰামৰ পৰা এটা চিলিণ্ডাৰ, 100 গ্ৰামৰ পৰা এটা চিলিণ্ডাৰ, 2টা চিলিণ্ডাৰ। এয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ মাছৰুমৰ ৰিচাৰ্চ চেণ্টাৰত থকা মাছৰুমৰ মাদাৰ্ছ পাম আৰু লগতে তৈয়াৰ কৰি ৰখা মাছৰুমৰ বীজসমূহ। খেৰখিনি প্ৰয়োজন সাপেক্ষে শুকুৱাৰ পাছত এতিয়া মহিলাসকলক মাছৰুমৰ বেগসমূহ তৈয়াৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। মাছৰুমৰ বেগ তৈয়াৰ কৰিবৰ বাবে আমি উপৰোক্ত সময়ত শিকি অহাৰ দৰে পলিথিনৰ বেগ ব্যৱহাৰ কৰোঁ। এই পলিথিনৰ বেগসমূহত নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত ফুটা কৰিব লাগে যাতে মাছৰুমখিনি সেই ফুটাটোৱেদি ওলাই আহে আৰু আমি মাছৰুমত পানী দিলেও সেই ফুটাটোৱেদি মাছৰুমখিনিয়ে পানী পাব পাৰে। এতিয়া আমি বীজসমূহক আমাৰ এটা পেকেট বীজত যিহেতু 200 গ্ৰামকৈ থাকে গতিকে আমি সেই 200 গ্ৰামৰ পেকেটটো 8 ভাগত বিভক্ত কৰিম। এতিয়া প্ৰথম তৰপ খেৰ দি তাৰ ওপৰত একেবাৰে কিনাৰত বীজখিনি ছটিয়াই দিম যাতে সেই ফুটাবোৰেদি বীজখিনি ওলাব পাৰে। এটা কথা মন কৰিব লাগে যাতে আমি বীজখিনি মাজত নছটিয়াওঁ। যদি আমি মাজত ছটিয়াওঁ তেতিয়াহ'লে বীজখিনিৰ পৰা আমি মাছৰুম পাব নোৱাৰোঁ। সেইবাবে আমি বীজখিনি ছাইডত ছটিয়াব লাগে। এটা তৰপ খেৰ দিয়াৰ পিছত পুনৰ আমি বীজ ছটিয়াব লাগে। এনেদৰে আমি 4টা ভাগত বীজখিনি ছটিয়াম। তাৰপিছত পুনৰ একেবাৰে ওপৰত আমি খেৰ দি আমাৰ মাছৰুমৰ বেগসমূহৰ মুখনিখন বন্ধ কৰি দিম। ইয়াৰ পিছত আমি মাছৰুমৰ বেগসমূহ নিৰ্দিষ্ট ৰেগ বা ৰছীয়ে বান্ধি ওলমাই ৰাখিম। এটা ভাল মাছৰুমৰ বেগ 4ৰ পৰা 5 কেজি ওজনৰ হ'ব লাগে। এয়া মহিলাসকলে তৈয়াৰ কৰা মাছৰুমৰ বেগসমূহ। মাছৰুমৰ মাদাৰ্ছ পাম বনোৱাৰ প্ৰচেছটো আমাক বুজাই দিছিল এনেদৰে। মাছৰুমৰ এই অংশৰ পৰা নলয়, এই অংশৰ পৰা ল'ব। ইয়াক ফালিব লাগিব। ইয়াক ফালি পিনি ইয়াৰ ভিতৰৰ পৰা লৈ পিনি এইটো হ'ল আমাৰ মিডিয়া। ইয়াৰ মাজতে এই মাছৰুমৰ পৰা যোনটো কাটিং কৰিলোঁ কাটি ইয়াত দিব লাগিব। মাজত দি দিলে এনেকুৱা বগা হৈ যাব। আকৌ ইয়াৰ অকণমান লৈ পিনি ইয়াত দি দিব লাগিব মাজত। তাৰপৰা মাজৰ পৰা বহলি যাব। মিডিয়া বস্তুটো কি হয়নো? মিডিয়া হ'ল ইয়াক খোৱা বস্তু। মাছৰুম পৰা খাই থাকিব, খাই খাই ডাঙৰ হ'ব। এতিয়া আমি মাদাৰ্ছ পামৰ বটলবোৰত এখন কপাহৰ ঢাকনি দিয়া হয় যাতে মাদাৰ্ছ পামৰ বটলত বতাহ চলাচল হৈ থাকে। এই ঢাকনিখন কেনেকৈ তৈয়াৰ কৰা হয় তাৰে প্ৰশিক্ষণ দিয়া হৈছে।
আজি ট্ৰেইনিঙৰ তৃতীয় দিন অৰ্থাৎ শেষৰ দিন। আজি মহিলাসকলৰ যিখিনি কথা পুনৰ সুধিবলগীয়া আছে সেইখিনিৰ ওপৰত অলপ আলোচনা কৰা হ'ল। তিনিদিনীয়া প্ৰশিক্ষণৰ অন্তত মহিলাসকলৰ বাবে এখন সভাৰ আয়োজন কৰা হৈছিল, য'ত মহিলাসকলক তেওঁলোকৰ চাৰ্টিফিকেটসমূহ বিতৰণ কৰা হৈছিল আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে ONGCৰ বিশিষ্ট ব্যক্তিসকলে মহিলাসকলক উদ্দেশ্যি উৎসাহমূলক বক্তব্য দাঙি ধৰিব পাৰে। সকলোকে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আজি আমাৰ মাজত উপস্থিত হোৱা আমাৰ এই প্ৰকল্পটো আৰম্ভ হোৱাৰ দিনাৰ পৰা আমি বিচাৰি আছিলোঁ আমাৰ এইটো সৰুপথাৰত যিটো মাছৰুম কাল্টিভেশ্যন এণ্ড পেকেজিং ইউনিটৰ যিটো প্ৰকল্প আৰম্ভ হৈছে, আৰম্ভণিৰ পৰা আমি বিচাৰি আছিলোঁ আমাৰ ধৃতি দাস বাইদেউ, তেখেতে খুব আমাক সহায় কৰিছে আৰু এটা টিম হিচাপে আমি তেখেতৰ লগত কাম কৰি আছোঁ। এইটো CSR ফাণ্ডৰ পৰা ONGCয়ে আমাক বিত্তীয় সাহায্য দিছে, কিন্তু সেইটোতো আমি এটা অফিচিয়েল প্ৰচেছত কৰিছোঁ, কিন্তু আমাৰ যিহেতু বয়সত সৰু তেবে ভণ্টি বুলিয়ে কৈছোঁ, তেখেতে আমাৰ লগত থাকি কেনেকৈ কৰিম আমাৰ লগত সকলো প্লানিং কৰি ধুনীয়াকৈ আগবাঢ়ি যাবলৈ আমাক প্ৰথমৰ পৰা সহায় কৰি আহিছে আৰু তেখেতে আজি সেইবাবে তেখেতৰ যিটো টিম আছে ONGC তেখেতসকলকো লৈ আহিছে, তেখেতসকলকো অশেষ ধন্যবাদ। তেখেতসকলেও যথেষ্ট আমাৰ এই প্ৰকল্পটোৰ ক্ষেত্ৰত সহায় জনাইছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মই বিশেষভাৱে আমাৰ যি 10 গৰাকী মহিলা ইয়ালৈ ওলাই আহিলে, সকলোৰে ঘৰুৱা অসুবিধা কিছুমান থাকে, তাৰ মাজত সাহস কৰি সৰুপথাৰৰ পৰা ইয়াত থাকি পেলাই আমাৰ তেখেতসকলে উপকৃত হৈছে বুলি আমাক জনাইছে। তেখেতসকলে আগতে কৰিছিলে যদি নতুন শিকিছোঁ বুলি তেখেতসকলে জনোৱাৰ বাবে আমি খুব আনন্দিত। এতিয়া আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ডাইৰেক্টৰেট অফ এক্সটেনশ্যন এডুকেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ মনোৰঞ্জন নেওগ ডাঙৰীয়াই মহিলাসকলক উদ্দেশ্যি বহুমূলীয়া মন্তব্য দাঙি ধৰে। অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষ্টি কঠীয়া এই দুয়োটা অৰ্গেনাইজেশ্যনৰ কলাবৰেশ্যন আজি অনুষ্ঠিত হৈছে। আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ লগত কৃষ্টিৰ কঠীয়াৰ মাজত এটা বুজাবুজিৰ চুক্তি হৈছে। বুজাবুজিৰ চুক্তিটো হৈছে আমি ফাৰ্মিং কমিউনিটি, বিশেষকৈ আমাৰ অল অভাৰ আছামেই হ'ব চাগে, অসমৰ কাৰণে যিখিনি আমাৰ ফাৰ্মিং কমিউনিটিৰ ৱেলফেয়াৰৰ কাৰণে আমি কি কৰিব পাৰোঁ। আমি বিশেষকৈ টেকনিকেল গাইডেন্সখিনি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা দিম আৰু বাকীখিনি তেওঁলোকে আগবঢ়াই নিব। আপোনালোকৰ যিটো এৰিয়া বিশেষকৈ আমাৰ 12 ঘড়ী আৰু বেবেজীয়া এই অঞ্চলতে আমি দুটা কাম কৰিম, ইতিমধ্যে ইনগ্ৰেশ্যন হৈ গৈছে। আৰু আমি ভাবিছোঁ যে আপোনালোকৰ এই যিটো আপোনাৰ 3 দিনীয়া প্ৰশিক্ষণ হ'ল, এই 3 দিনীয়া প্ৰশিক্ষণটোত আপোনালোকে হাতে কামে কৰিব। লাৰ্ণিং বাই ডুইং ইংৰাজী কথা আছে আৰু অসমীয়াত আছে আপোনাৰ দেখি শিকা ঠেকি শিকা। চিলিণ্ডাৰটো বনালে মাছৰুমৰ স্পনটো কৰিলে, গতিকে স্পনৰ এটা বিজনেছ হ'ব পাৰে, তাৰ পৰা চিলিণ্ডাৰ বনোৱাৰ এটা আপোনালোকৰ বিজনেছ হ'ব পাৰে। এই 500 মই আমাৰ কৃষ্টি কঠীয়াৰ আমাৰ কৰ্মকৰ্তাসকলক কৈছোঁ যে আপোনালোকে এই মানুহখিনিক লৈ এটা NPC বা FPO গঠন কৰক। তেতিয়াহ'লে সুবিধা হ'ব কি আপোনালোকৰ গোটেই মানুহখিনি অৰ্গেনাইজ হৈ যাব। এটা গ্ৰুপে ধৰক আপোনালোকৰ মাছৰুমৰ চিলিণ্ডাৰটো বনাব, অকল চিলিণ্ডাৰহে বনাব, 50 গৰাকী মহিলাই অকল চিলিণ্ডাৰটো বনাব, তাৰপিছত আপোনালোকৰ খেতিটো কৰিব, বুজিছেনে? তাৰপিছত কেইগৰাকী কি কৰিব আপোনালোকৰ পেকেজিং বা মাৰ্কেটিং সেইবিলাক কৰিব। আৰু এটা গ্ৰুপে ভেলু এডিশ্যন মাছৰুমটো অকল আমি হিচাপে নাখাওঁ, মাছৰুমটোৰ পৰা আকৌ ভেলু এডেড প্ৰডাক্ট বনাব পাৰি, বিস্কুট বনাব পাৰি, তাৰ ভুজিয়া বনাব পাৰি, সেই কিবাকিবি বনাব পাৰি। আজি নুডলছো বনাইছে, মই দেখিলোঁ সেইদিনাখনে কেইদিনমান। তাৰপৰা নুডলছ আমি যিটো মেগী চাওঁ তেনেকুৱা বস্তু বনাইছে, ভেলু এডেড প্ৰডাক্ট। গতিকে চোলাটো আপুনি যিমান ধুনীয়াকৈ পিন্ধাব পাৰে, পেকেজিংটো যিমান ধুনীয়া কৰিব পাৰে, সিমানে আপোনালোকৰ মাৰ্কেটিংটো বাঢ়ি গৈ থাকিব। এতিয়া ONGCৰ মেনেজাৰ ধৃতি দাস বাইদেৱে তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। মই প্ৰথমে আৰম্ভণি কৰিব বিচাৰিছোঁ আপোনাৰ সন্মুখত থকা এই দাদা প্ৰদ্যুম্ন দা আৰু বিস্মিতা বাইদেউ, তেওঁৰ কাহানী লৈ তেওঁলোকে যেতিয়া আহিছিল বহুতো তেওঁ প্ৰজেক্টছ লৈ আমাৰ চাইছিল দাদা, হয়নে? কিন্তু তাৰ পাছতো বহুত বিবেচনা কৰা হ'ল, বিচাৰ কৰা হ'ল। তাৰ পাছত কাঠফুলাৰ যোনটো প্ৰজেক্ট সেইটো লোৱা কথা আমি ভাবিলোঁ।
সৰুতে যেতিয়া আমি কাঠফুলাৰ কথা ভাবোঁ, মোতকৈ বেছি ভাল জ্ঞানী মানুহ বুজি আছে ইয়াতে, তেওঁ ভালকৈ বুজাব পাৰিব। কাঠফুলা বুলি ক'ত ভিন লগা বস্তু যেন এনেকৈ লাগিছিল আগতে দেই, সঁচা কথা কওঁ। মোৰ যোনটো ভাৱনা আছিল, ভাবা নাছিলোঁ কেতিয়া যে কাঠফুলা আপুনি কাল্টিভেশ্যন কৰি তাৰ পৰা আপোনালোকে জীৱিকা পালন কৰিব পাৰে, কেতিয়াও ভাবা নাছিলোঁ। প্ৰজেক্টটো আমি এনেকৈ ডেভেলপ কৰিলোঁ আৰু ONGCৰ আমাৰ এটা ৰোল হয় যে আমাৰ আশে কাষে থকা সমাজৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। সেইটো হ'ল আমাৰ CSR বুলি কয়। CSR ফাণ্ডৰ অধীনত এই প্ৰজেক্টটো আমি স্পনচাৰশ্বিপ কৰিছোঁ। কিন্তু বহুতো প্ৰজেক্ট আমি কৰিব পাৰোঁ। আমি এইটো প্ৰজেক্টে কিয় ল'লোঁ? কাৰণ আমাৰ কাৰণে নাৰীসকলক স্বাৱলম্বী কৰাটো আমাৰ কাৰণে ডাঙৰ এটা কৰ্তব্য হয়। মই আজি বুজিছোঁ যে 3 দিনীয়া আপোনালোকৰ এইটো আপোনাৰ প্ৰশিক্ষণ আছিল। আপোনালোকে ঘৰ বাৰী এৰি ইয়াত 3 দিন আপোনালোকে আছিলে। মই বুজি পাওঁ কাৰণ ময়ো এগৰাকী মাতৃ হয়, এগৰাকী পত্নী, এগৰাকী বোৱাৰী। চ' মই বুজি পাইছোঁ যে আপোনালোকৰ কাৰণে কিমান দিগদাৰ হৈছে চাগে, কিমান আপোনালোকৰ কাৰণে ডিফিকাল্ট বুলি কওঁ, কঠিন। আপোনালোকৰ ঘৰ বাৰী সকলো এৰি মেলি কিবা এটা শিকিবলৈ, কিবা এটা আগবাঢ়িবলৈ আপোনালোকে আহি পাইছে। চ' মই আপোনালোককে হাত চাপৰি দিম, কাৰণ এৰি মেলি অহা এটা সাহস লাগে। সেই সাহসৰ কাৰণে আপোনালোকক বহুত বহুত মই ধন্যবাদ। আপোনালোকে আগবাঢ়ি যাওক, সেয়া কামনা থাকিলে আশা কৰোঁ ভৱিষ্যত আকৌ লগ পাম। তেতিয়া আপোনালোক যাতে আগবাঢ়ি আৰু ডেভেলপ হয় সেনেকৈ ৰিপৰ্ট পাওঁ। ধন্যবাদ। 3 দিনীয়া প্ৰশিক্ষণৰ অন্তত 10 গৰাকী মাষ্টাৰ ট্ৰেইনীৰ মাজৰে 2 গৰাকীয়ে তেওঁলোকৰ অনুভৱ আমাৰ মাজত দাঙি ধৰে। আৰু আমাৰ কৃষ্টি কঠীয়া ফালৰ সমূহ বিষয়ববীয়াসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আপোনালোকৰ আগত জয় জয়তে কিছুমান ভুল হ'ব পাৰে, সেই ভুলবিলাক শুধৰাই ল'ব আৰু ক্ষমা কৰিব। কাৰণ মই কথা কোৱাৰ ভাত নাই, আমি গাঁৱৰ মানে সমাজত আজি আপোনালোকৰ আগত থিয় হ'বলৈ পাই আমি নথৈ আনন্দিত। কাৰণ যিখন আমি শুদ্ধ সমাজত থিয় হৈ কথা ক'ব নোৱাৰোঁ, কিন্তু আপোনালোকৰ থাকি বহুত ভাল লাগিছে। আৰু নিজৰ ঘৰুৱা পৰিৱেশত আমি যিটো পৰিৱেশত আহি ইয়াত উপস্থিত হ'লোঁ, নিজৰ ঘৰুৱা পৰিৱেশৰ নিচিনা নিজৰ ভাতৃ ভগ্নীৰ লগত কাম কৰা নালাগে। আৰু আমি অতি সহজতে কামখিনি শিকিবলৈ ধৰক কিছুমান আমাৰ ভুল হৈ যাব, পাহৰি যাব পাৰোঁ, স্মৃতি শক্তিটো অলপ কম। সেইখিনি আমি আমাৰ আলোচনাৰ মাজত নিজে আগবাঢ়িম বুলি আমি আশা ৰাখিছোঁ। এই কাঠফুলাৰ পৰা আমাক যিখিনি উপকৃত হোৱাৰ কথা তেখেতসকলে ক'লে, সেইখিনি আমি হৃদয়ংগম কৰি আৰু সকলোকে সেই কথা বুজাম বুলি আশা ৰাখিছোঁ। আমাৰ যিসকল আমি এতিয়া শিকিবলৈ আহি 2 এষাৰ শিকিছোঁ আৰু তেখেতসকলকো আমি শিকাই এনেদৰে আগবঢ়াই নিয়ে আমি ভৱিষ্যতে এটা সুন্দৰ ধৰক এই কাঠফুলাৰ প্ৰক্ৰিয়াৰে আমি এজন স্বাৱলম্বী হোৱাৰ আশাৰে আপোনালোকৰ আগত ক্ষত বাবে ধন্যবাদ থাকিল। আমি এই 3 দিনীয়া কাৰ্যসূচীত যিখিনি শিকিছোঁ, আগতেও আমি সেই কাঠফুলা খেতি কৰি আহিছিলোঁ। তথাপিও আমি ভালেখিনি আমাৰ তাত অৰ্থৰ প্ৰয়োজন হৈছিলে আৰু এতিয়া যেনেধৰণে আমি শিকিছোঁ, বহুখিনি কম খৰচতে হ'ব বুলি আমি গম পাইছোঁ। ইমান এখন আমাৰ ভিতৰুৱা গাঁৱৰ পৰা এনেকুৱা এখন মঞ্চলৈ উলিয়াই অনাৰ বাবে আমাৰ কৃষ্টি কঠীয়াৰ তৰফৰ সকলো কাৰ্যকৰ্তাকে ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও অনাগত দিনত তেওঁলোকে আমাক সহায় সহযোগ কৰি যাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাই মিটিঙৰ অন্তত ONGCৰ বিষয়ববীয়াসকলে মাছৰুমৰ ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰত কেনেদৰে ট্ৰেইনিংসমূহ দিয়া হয় তাৰে আভাস লয়। এয়া তাৰে কিছু দৃশ্য। এইটো ভাবিবলৈ কৰা হৈছিলে আৰু ছাকচেছ হৈছে, খুব ধুনীয়াকৈ ওলায়। গতিকে সেইটো এটা টেকন'লজি আমাৰ আছে, আমি হয়তো এবছৰ বা 2 বছৰ ট্ৰায়েল কৰাৰ পিছত ফাৰ্মাৰৰ কাৰণে টেকন'লজিটো দি দিম যে আমি ৰিউজেবল প্লাষ্টিক কণ্টেইনাৰত কেনেকৈ কৰে উইদাউট ইউজিং ছিংগল প্লাষ্টিক। আৰু মেডিচিনেল মাছৰুমৰ 3 দিন ধৰি চলি থকা এক সুন্দৰ যাত্ৰাৰ অন্ত পৰিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ ডাইৰেক্টৰেট অফ এক্সটেনশ্যন এডুকেশ্যনৰ ডাইৰেক্টৰ ডক্টৰ মনোৰঞ্জন নেওগ ডাঙৰীয়াকে প্ৰমুখ্য কৰি সমূহ কৰ্তৃপক্ষ, প্লাণ্ট পেথলজি ডিপাৰ্টমেণ্টৰ ডক্টৰ অপূৰ্ব দাস ছাৰক প্ৰমুখ্য কৰি তেখেতৰ টীম, ONGCৰ মেনেজাৰ ধৃতি দাস বাইদেউক প্ৰমুখ্য কৰি তেখেতৰ সমূহ টীম আৰু কৃষ্টিৰ কঠীয়াৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বিস্মিতা দত্ত বাইদেউ, পৰিচালন সঞ্চালক প্ৰদ্যুম্ন বৰা ছাৰৰ লগতে
বাৰঘৰীয়া আৰু বেবেজীয়া গাঁৱৰ সকলো মহিলাকে এই যাত্ৰা সুকলমে অতিক্ৰম কৰাত সহায় সহযোগ কৰাৰ বাবে কৃষ্টিৰ কঠীয়াৰ পৰিয়ালবৰ্গ হৈ কৃষ্টিৰ কঠীয়াৰ প্ৰকল্প সমন্বয়ক মই অংগিতা বৰঠাকুৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ।